Hello student. আজি আলোচনা কৰিম অনুসৰণী 2.3 এক নম্বৰ কোৱেশ্চন। এক নম্বৰ কোৱেশ্চনটো দিয়া আছে এনেকুৱা ধৰণৰ px বহুপদটোক gx এৰে হৰণ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। এটা প্ৰথম কোৱেশ্চনটো দিয়া আছে px x³ minus 28x² plus 5x minus 3 আৰু gx দিয়া আছে x² minus 2। আৰু সোয়া একেবাৰে ইজি নিয়মত কৰিম সোয়া কি কৰিম যেটো px দিয়া আছে তেতিয়া হলে x³ minus 28x² plus 5x minus 3 এটো কিহে হৰণ কৰিব লাগে gx এৰে minus 2 যদি এনেকুৱা হৰণ কিছুমান ষ্টুডেন্টে বহুত টান পায় আৰু বহুত কষ্ট বুলি অনুভৱ কৰে একোৱে নহয় সো ইয়াত পাৱাৰটো কিমান আছে 3 আছে এতিয়া এই সংখ্যাটোৰ লগত এই প্ৰথম যোনটো হেৰি আছে ৰাখি আছে ইয়াৰ লগত আমি কি পূৰণ কৰিলে ইয়াত x³ পাম নিশ্চয় x এটা পূৰণ কৰিলে হয় না কাৰণ x² লগত যদি x এটা ইনটু হয় কিমান হ'ব x³ হ'ব কিমান হ'ব এটো যেটা এটো লগত এটো পূৰণ কৰি কি কৰিম আমি x³ পাম ইয়াৰ আগত একো নাই মানে কি আছে প্লাস আছে প্লাসে মাইনাসে মাইনাস x into 2 এই 2 লগত x into কৰিব লাগিব অৰ্থাৎ 2 লগত কি কৰিব লাগিব x into কৰিলে কিমান হ'ব 2x হ'ব এই 2x টো আমি ইয়াৰ তলত নবহাও ইয়াৰ তলত বহাম একে মাইনাস কি হ'ব 2x হ'ব এখিনি এতিয়া মাইনাস কৰি দিম কাৰণ একে ৰাখি ইয়াৰ লগত মাইনাস কৰিলে মাইনাস হৈ যাব এতিয়া এটো যি আছে তাকে লিখি দিয়া মাইনাস কিমান হ'ব 28x² ইয়াত এটা কথা মনত ৰাখিবা যে তলৰ যোনটো ৰাখি দেখায় এটো একচুয়ালি নহয় এটো মানে কি পানীৰ তলত কাই এটো কি আছে এটো যদি মাইনাস হৈ আছে এটো কি হ'ব প্লাস বুলি কল্পনা কৰিব লাগিব তেতিয়াহলে +2 আৰু ইয়াতো কি আছে +5 আছে কেটা হ'ব +7x হ'ব -3 তেতিয়াহলে এই -28x টো আমি এতিয়া নাইকা কৰি দিম কি কৰিম ইয়াত মাইনাস দিব লাগিব যেহেতু ইয়াত মাইনাস আছে ইয়াত x² আছে আমি ইয়াত কি যদি 3 এটা দিলেও হৈ যাব 3 লগত x² কৰিলে কিমান হ'ব -28x² হ'ব ঠিক আছে তাৰপিছত এইটো মাইনাস আৰু এইটো মাইনাসে কি হ'ব প্লাস হৈ যাব 3 লগত 2 পূৰণ হ'ব কি হ'ব 6 হ'ব 2 3 গুণ 6 তেতিয়া হলে এইটো লগত এইটো কেনসেল হৈ গল কিমান থাকিলে 7x টো থাকিলে এইটো ডাইৰেক্ট নামি আহিলে ইয়াত এইটো মই কি কৈছিলো তলৰ যোনটো সিম্বল একচুয়ালি দেখায় এইটো নহয় এইটো প্লাস থাকিলে কি হ'ব মাইনাস বুলি কল্পনা কৰিব লাগিব মাইনাস থাকিলে প্লাস বুলি কল্পনা কৰিব লাগিব তেতিয়া হলে -6 আছে ইয়াত কি আছে -3 আছে কি লিখিম তেতিয়া হলে -9 লিখিম ঠিক আছে দেখিলো যে ইয়াত ৰাখিটো ডাঙৰ ইয়াত কৈ গতি এটো হৰণ না যাব গতি এখিনি কি থাকিব আমাৰ ভাগশেষ এতেকে ভাগফল আমি জানো ভাগফলটো qx এ ৰিপ্ৰেজেন্ট কৰে qx কিমান পালো আমি x - 3 পালো আৰু ভাগশেষ বা বাকি আমি rx এ ৰিপ্ৰেজেন্ট কৰো কি পালো 7x - 9 গতিকে এটো অংক এখিনিতে যদি অংকটো ভাল লাগে তেতিয়াহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ অংক যদি পুৰা সিৰিজ লাগে তেতিয়াহলে কমেন্ট কৰিবা আৰু ভিডিওটোৰ লগতে লাইক কৰিবা